সেইপিনি চাব পাৰে কালাৰ কিমান মজা হৈছে বাপৰে মই লগতে লৈ লৈছোঁ দাইল তাৰপিছত আলু ভাজি এটা জলকীয়া সৰুকৈ কাটি লৈছোঁ নেমু এপিচ কচুৰ ঠুৰি কেনেকুৱা চবে জানে সেইকাৰণে ৰিস্ক নলওঁ মানে সেইকাৰণে লৈ লৈছোঁ এতিয়া খাই চাম কচুৰ ঠুৰিৰ লগত কেনেকুৱা হৈছে বহুত বিৰাট ভাল হৈছিলে দেই কি ক'ম আৰু খাই চাব পাৰে আপোনালোকে ট্ৰাই কৰি চাব ঘৰত চবৰ ঘৰতে কচুৰ ঠুৰিটো থাকে চ' আজিলৈ সেইটোৱে আছিল আজিৰ ভিডিঅ' আকৌ